এই যে পুৰুষে নাকান্দে, কান্দিব নাপায়, শব্দটো বৰ আচৰিত। সঁচাকৈ পুৰুষে কান্দে, কিন্তু দেখুৱাই নহয়, আত্মগোপন কৰি। পুৰুষৰ জন্ম লোৱাটো বৰ কষ্টকৰ হয়। কান্দিবও নাপায়, কান্দিলে মানুহে ক'ব ইমান ডাঙৰ ল'ৰা কান্দে নেকি। হাঁহিলে কয় পাগল লৈছা হাঁহিছে। এই কি কৰিব পুৰুষে, দিনৰ দিনটো কামলৈ বুলি যাব, যি এটকা দুটকা পাব ঘৰৰ কাৰণে বুজা। আকৰি মাজনী দৰৱ, পিতাই অজলা, যোৱাবাৰ কঁকালতো দুখ পালে, এতিয়া তেওঁ ঘৰতে। ভনীজনীও আছে, স্কুল খৰচ, আৰু নিজৰ বুলিবলৈ আছেই দেখোন। কি যে হ'ব ন জীৱন। ৰাতি হলে তিনিআলি দৌৰি কথা পাতিলেও কয় এই অভদ্ৰ বলে চা। ৰাতি ৰাতি কথা পতাত হাতৰ আড্ডা, হাতত চিগাৰেটটো লৈ যদি মৌন এটা প্ৰকাশ কৰা হয়, তেতিয়াও ক'ব চা মানুহক সন্মান চিনি নেপায় তাহঁতে। কি কৰিব, মাছ ৰাতি কেতিয়াবা আহিবচোন চাবহি, বুকুত ঢকিয়াই ঢকিয়াই এজন পুৰুষো কান্দে। সঁচাকৈ এজন পুৰুষ হোৱাটো বৰ কষ্টকৰ।